সাৰা আছে নেকি গাবুৰ সাৰা আছে সাৰা খোৱা নেকি সাৰা হৈছে নে হ'ল খালোঁ সেই দাদা এই মাছটো আহি পোৱাৰ আগতে মোক সেই 10 টকা দিছে পইচা নাই বাবা সেই 10 টকা এটা তো গুণ্ডা নেকি ভাই সদায় সদায় কি যোৱা বজাৰ নিচা আজি আজি এই যোৱা বজাৰতে হেৰি চিঙা চাহ এখন কি স্বভাৱ এইটো চাহ একাপ এখন এইবিলাক ঠাণ্ডা নি আৰু 10 টকা 10 টকা এই আছে পইচা এইয়া এইটো দিব লাগে ফুৰাই দিব লাগে একো নহয় দি লৈ ভাই লৈ বৰ দিগদাৰ কৰিম আৰু হে দাদা দিয়া নাই 10 টকা অহা বজাৰ দিবা লাগিব 100 টকা বিক্ৰী হ'ব 100 টকা বিক্ৰী হ'ব বৰ আশীৰ্বাদ ক'ত আছে কেইদিন মিলিছে ক'ত যা ক'ত এই বজাৰতে আহিছোঁ হেৰি 10 টকা এটা দিছোঁ 10 টকা খুচুৰা নাই কেই টকা আছে খুচুৰা নাই মোৰ লগত হেৰি আছে এই কেইবিকে দিয়ক তই মূলাটো খাৱা এই নাখাওঁ এই চাদা আছে নেকি হয় মিঠু চাদা নাই এই চাদা অলপ নাই চাদা নাই সেইকে অলপ খাবি ৰ'বত মানুহ পালি মূৰত খাইহে এৰিবি আৰু 30 টকা এটা পাইছোঁ আজি বজাৰখনত আৰু নাই বজাৰখনত এই কিমান দাম এইটোৰ 15 টকা পঁচিছে নেকি নাই পইচা নাই ঘৰত নে কি নাই তই এইটো লাও 15 টকাত বেচবা আহিছা বজাৰখন একদম চাই আহিবা নোৱাৰা এই টকা 5 টা লো 5 টকাত নহয় কেইটুকুৰা হ'ল বৈ এই 6 টকা লো ওজন কিমান আছে এইটো ওজন কিমান হ'ব ওজনটো আৰু ওজন কৰি এইগিলা ওজন চজন পাই দে আৰু 1 টকা ল'বি 7 টকা লো নহয় এইটো লাত কি আপুনি 7 টকা মাতছি কি আপুনি চৰকাৰী চাকৰিয়াল নহয় কিন্তু আপুনি বস্তাই টকা পায় কিন্তু আপুনি কি হয় এইটো লাত 7 টকা মাতিছে নাই আপুনি নোৱাৰিব এইটো কিনি খাব আপুনি এটা খাব কাৰি পেলাই আপুনি ইয়াৰ পৰা যাওক কি লাউ চাইছি এই লাউ চাইছিলো এই বেলটো মুৰিয়া লাউটোৰ ইয়াক লাগে হেৰি 15 টকা 7 টা দিছিলো নেদেই টাকা থলো নেদেই টকা 7 টা দিছিলো 7 টকা কি বেছিকে পাব নেকি কিমান কৈছিল 15 টকা লাগে আপুনি 7 টকা দিছে মইতো 5 টকাৰ পে 6 টকা 7 টকা লাগি গ'ল 15 পে 14 টকা লাগি আহিছে নেকি হতচোন 7 টকাৰ ওপৰত আৰু দিবা নৰে নৰো লাউ হিচাপে দাম লাউ খাব মন আছে আপোনাৰ লাউ খাম কাৰণেতো বজাৰ কৰিব আহিছো কি কথা সুধি থাকা 7 টকাৰ ওপৰত দিবা নৰে 7 টকাৰ ওপৰত দিবা নৰে এটা কাম কৰিব আপুনি জিলকাৰ ভাত চিন পাই না জিলকাৰ ভাত পাওঁ তাতে লাউ পাই না একে কমত পাম না লাউ পাবি এই ঘৰত কাহি আছে না কাহি আকৌ লাউ কাহি কি সম্পৰ্ক আছে না কাহিটো আছে কাহিত নাখায় কি আমি ভাত কি মাটিত খাই থকা পাইছে নেকি কাহি আছে মই সুধি আছো লাউৰ দাম খালাইছো জিলকাৰ ভাজত লাউ পাওঁ নে কি তাকে সুধি আছো এখন ঘৰৰ পৰা কাহি লৈ জিলকাৰ ভাজত আহি বহিলে ভাল কাৰোবাৰ পইচা পাব তেতিয়া লাউ কিনি নিব হয় নেকি এই আপোনালোকৰ নিচিনা চাকৰিয়াল মানুহে এই লাউটো 5 টকা বা 7 টকা লাগি দৰব লগা মানুহ নহয় আপোনালোকে চৰকাৰী চাকৰি কৰে বস্তাই টকা পায় এই লাউটো 7 টকা লাগি ধৰিছে আপুনি আপোনালোকৰ কাৰণে এইবিলাক বেপাৰীয়ে কি কৰিব এই লাউটো তেওঁ আনছি খৰচা কৰিছি 2 পইচা দি কিনি খোৱাত একো লছ নাই নহয় নহ'লে আমাৰ বজাৰখন জীয়াই থাকো কিন্তু আপোনালোকৰ মানুহ তাৰ মানে কি মই বজাৰখনৰ স্বাৰ্থত এওঁ যি কয় তাকে দিব লাগিব আৰু চাকৰিয়াল হলো বুলি এই তেওঁ সেইটোকে কথা কৈছি আপুনিও কবি আৰু এটাও ক'ব এই মাষ্টৰ চাকৰি এটা কৰি চালেও গম পাবি কৰোঁতে কেনেকুৱা গম পাবি মাষ্টৰ মই আপোনাক কাম কৈছো আপুনি লাউ কিনবা নালাগে যা হ'ব লাউ কিনবা নালাগে এই লাউটোৰ দাম কিমান হে 15 টকা তেওঁ কিমান দিছে 7 টকা এইগিলা মানুহৰ কাৰণে আমাৰ বজাৰখন অলপ মানে খেলি মেলি হৈ আছে গম পাইছেনে আপোনালোকৰ নিচিনা মানুহ বজাৰত আহিছে বজাৰখন বেপাৰী উৎসাহ দি 2 টকা দি কিনি খাওয়াত আমাৰ একো লছ নাই নহয় হয় নে নহয় তেতিয়াহে আমাৰ বজাৰখন উন্নতি হ'ব এই 2 টকা বা 5 টকা লাগি যদি মাতেই বজাৰ কৰিব কিনকে হে কিমান লাগে এতিয়া 15 টকা হেৰি কৰে টকা 3টা দেওঁ 3 টকা বাপৰে আপুনি এখন বাঘৰ ওপৰতো ঘোঙৰ ওপৰতো জোং আকা আপুনি নাই নোৱাৰিব আপুনি যাওক দিয়ক খা এই মাছৰে পালা দাদা কৈছে নাগে আজি মোক ভেটুৱা নেকি ভেটুৱা এইফালা খালা হৈ আজি সাপ দেখোন
তোৰ কি তই এই ডেমনে বজাৰতো কালি নামখলাৰ বজাৰতো ননেঘাটৰ বজাৰো নেৰা সোমবেৰীয়া নেৰা মঙলবেৰীয়া নেৰা আকৌ আজি এই ননেঘাট বজাৰতো নগাঁও ননেঘাট বজাৰতো কি তোৰ কাম বন একো নাই নেকি ছাৰ আজি মোক এইকেইটা বজাৰত দেখা পাইছা চাওঁতো গৈছে বজাৰত চাওঁৰ কাম বন নাই নেকি সেইকাৰণেতো তোক দেখা পাইছো তোক মই টেলিস্কোপত চাই থকা নাই কিন্তু তাৰমানে কি এই লকডাউনৰ কাৰণে স্কুল নাই কাৰণে আমাৰ বজাৰখন এনেই ঘূৰা এই লৰ মাছ যি সিখান দোকানত ঠাণ্ডা দিছে সিখান দোকানত ঠাণ্ডা দিছে কি হয় এইবিলাক কাম বন ধান্দা একো নাই না ছাৰহঁতে এই অফিচত বহিলে পইচা পা এতিয়া ছাৰহঁতে বজাৰ এতিয়া এই অফিচ নকৰি বজাৰত আহিছে ষ্টুডেণ্টকো পইচা দিবা লাগে তাৰমানে নে কি ষ্টুডেণ্টকো পইচা দিবা লাগে এই যদি আমাৰ ঠাইটো ল'ব পাৰা এতিয়া অলপমান মানুহ হয় এই গৰুত নাথাক এতিয়া গম পাইছা এই তেতিয়া সেই মোৰ নিচিনাকে ঘৰত বহি এই এনেকে মোনাখান লৈ হেলি দিব আৰু কোনোবা এটা মাতি হয় ছাৰ লৈ যাওক এইটো বুলি ক'ব অলপমান কথাবিলাকত কাণ হাত দিবা লাগে হা এই ছাৰ এই ৰাইজৰ আগত মোক কিয় গালি দিব এখন বজাৰত মই এনেই দাদা অহা হৈ আছো আকৌ 10-5 টকা থব এনেকে এই ছাৰ এই মই পেন এটা কিমান 10 টকা 10 টকা লাগে তো 10 টকা হয় তই মোকো নেলি এই ছাৰ খালিয়েই দেহা মান সন্মান নাজানো পেন কিনিলে গায়ে বাজিব যদি আকৌ কিবা বেলেগত খৰচ কৰা এই পেন এটা কিনিম 5 টকীয়া পেন এটা কিনিম 5 টকা খাই যাম মান সন্মানটো যাব নে মোৰ যাবই হা মোৰ নেখেদবি তই এই ৰহেই পিছত এই আছে এই পিনি এটা তই এই উপা ঠাণ্ডা বাদ দি ছাৰ 10 টকা 10 টকা দিলে ইচ্ছা কৰি যাব দে হ'ব দে ছাৰ যা 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 অ ছাৰ বেছি সময় নাথাকিবি কোনবাই বজাৰত লাগব নক এইয়া লাউটো 20 টকা দাম 20 টকা দাম নহয় আৰু কমে লবি কম নাই পাইলে জালি বেছি দাম এই 7 টকা লয় এই 20 টকা নকৰ 7 টকা এই 20 টকা নহয় এইটো আপুনি জানিলে দাম বেছি হে 8 টকা লবি 8 টকা লবি 8 টকা লবি কিয় 20 টকা কম দিবি কিলো 20 টকা নহয় পারে আপুনি কিলো 20 টকা নহয় নাই নাই 20 টকা দিব লাগিব 20 টকা নহয় কিলো নাই নাই 20 টকা দিব লাগিব অ কেই টকা দিব লাগিব এই 20 টকা 20 টকা হয় লাডু দিয়কচোন বাৰু তোমাৰো নলো হে তই মোক কিয় মাৰিলে মই কি কৈছিলো তই যে মোক লাডু দিয়াকে গুবিলি হে তই এনেকে কুব পেলা হ'ল কিয় আমি ওলাই কিনি খাব নালাগে হা টকাৰ কাম দেখা পাইছা টকাৰ কাৰণে ইমান নাম দিছা নেকি হা ৰাতি 20 টকা দাম নেকি হা মই এই জাতিলে এটা কিনিছিলো তেওঁ 20 টকা দাম কৈছিল মই খানাখিনি কোৱা নাই 20 টকা এটা দি কিনিলো তেওঁ সেইটো দি মোক মাৰি দিব লাগে মই লাডু চাই আছিলো মই চাই থকা মুঠতে টকাৰ কাম দেখা পাইছো টকাৰ কাম এটা যিটো দামত কিনেছে তাত পইচা লাভ ল'ব লাগিব এই দামত দিব কৈছে নহয় মই বুজি চাই আছো না দাদা আমিতো দিম আমি খাব লাগিব তেওঁ টকাৰ কাম দেখা হ'ল বুলি এটা মানুহ কোবে বিনে 20 টকা দিব লাগে কওকচোন আপুনি বাৰু যদি 18 টকা কিনেছে 20 টকা নিদিলে কেই টকা দিব লাগিব মই পাখনি দি আছো তেওঁ কোৱা নাই হানাকো কোৱা নাই ওপৰতে আহিব এটা দুছনা বিলাকত ধৰি আমি এতিয়া ভাত খাব নোৱাৰা হলো আমি খাব নালাগে তুমিও খালে হ'ব নেকি আমি খাব নালাগে তুমি বস্তুৰ দামটো দিব লাগিব না বজাৰখন নষ্ট কৰিবি এতিয়া আমি নষ্ট কৰা নাই তোৰ বেছিকে পইচা দিয়াৰ কাৰণে বেপাৰীরা চল পাইছি আমি অকল কমাই দিব আমাৰ যে মানুহ খাব নালাগে আপোনালোকে খাব লাগে নেকি তো নাজানাইৰ মাজত তই মোক সন্মান নকৰিবি তই লাডু কুবে এখন নতুন বজাৰ হয়নে 1 বছৰ হৈ গৈছে অত তোমালোকক একদম মোক কৈ দিছো এজনৰ কাজিয়া নকৰিবি দেই যোনে যিটো দাম দিব পাৰে সেই বস্তুৰ দামত দোকানী দিব তুমি কিনা দামত কম দিলে কেনেকৈ কিনিব হে কেনেকৈ দিছে একদম এইবোৰ খেলিব বেয়া লৈ যা